আজি তুমি মোৰ লগত আহি কেনেকুৱা পালা দিবদাৰ ঘৰত? কেনেকুৱা পাম, ভালেই লাগিলে। দিবদাক তুমি কিমান দিনৰ আগত বিচাৰি আছিলা যে তেওঁক লগ পাম বহু দিনৰ আগতে কৈ আছিলা আৰু আজি আহি তোমাৰ ভাল লাগিল। এতিয়া দিবদাৰ লগত চিনাকি হ'লা আৰু। দিবদা আপুনি কি ক'ব? প্ৰথমতে মই মোৰ ভাতৃপ্ৰতিম ইন্দ্ৰক ধন্যবাদ জনাইছোঁ। মই ইন্দ্ৰক আজিৰ পৰা 2 বছৰ আগতে লগ পাইছিলোঁ। 2016 চনত প্ৰথম মৰমৰ পত্নী চিৰিয়েলখন আৰম্ভণি কৰোঁতে লগ পাইছিলোঁ। আজি এনেই নষ্টালজিক হৈছে অকণমান। মৰমৰ পত্নী এটা চিম্বল মোৰ হাতত আছে এতিয়াও। আমি 200 খণ্ড কমপ্লিট কৰিছিলোঁ যেতিয়া, এইখন কমপ্লিট 300 খণ্ড হৈছিল। মই 200 খণ্ডলৈকে এইখনত অভিনয় কৰিছিলোঁ আৰু সম্পাদনা কৰিছিলোঁ। সেই মুহূৰ্তত মই ইন্দ্ৰক পাইছিলোঁ। তাৰপিছত বহুদিন ধৰি ইন্দ্ৰৰ লগত যোগাযোগ নাছিলে, অকল খালি কেতিয়াবা ফোন কৰে আৰু আজি আহি হঠাৎ ইন্দ্ৰ মোৰ ঘৰত উপস্থিত হ'ল। তাৰ কাৰণে ধন্যবাদ ইন্দ্ৰৰ লগতে চিনাকি হ'লোঁ ভাতৃ দীপাংকৰৰ লগত, আৰু তেওঁলোকেও এনেকুৱা এখন নতুন এনেকুৱা ছিৰিজ কৰিবলৈ আগ্ৰহী। তাৰ কাৰণে মোৰ পৰা পৰামৰ্শ লৈছে। মই যিখিনি পাইছোঁ তেওঁলোকক কৈছোঁ, আৰু ইন ফিউচাৰ তেওঁলোকে আগবাঢ়ক, মই যিখিনি পাৰোঁ তেওঁলোকক সহায় কৰি যাম। আৰু যিকি নহওক দাদাক বহুত দিনৰ পৰা লগ পাবলৈ মন আছিলে। বছৰ আগৰ পৰা তাকে লগ পাম ভাবিছিলোঁ, লগ পোৱা নাছিলোঁ। আজি দাদাক লগ পালোঁ আৰু ভালেই লাগিলে। আগলৈ আকৌ আহি আছোঁ।